हेलो वेलकम की खबर बोलकर आशा करूँ सकलोरे भाले मोरो खूब भाले तो एया मोर पागली फ्रेंड এইজনী মোৰ ৰুমমেট তাই বহুত খং উঠি আছে আৰু এইজনী মোৰ পৰসী তুমি এফালে চাই দিয়া হাই এটা কৈ দিয়া সব ইহঁতৰ মানে কি বুলি কয় ইহঁতৰ কিমান হাঁহি চাওকচোন কিমান হাঁহি তহঁতৰ হা এয়া ৰূপ ধাৰণ কৰিছে মা কালি ৰূপ ধাৰণ কৰিছে তো গাইজ মোৰ এইটো চেনেলৰ মোৰ এইটো প্ৰথম ব্লগ হয় তো নাজানো কেনেকুৱা হয় কি কথা বাট ষ্টিল সকলোৱে ছাপোৰ্ট আৰু মৰম কৰিব বুলি আশা কৰিছোঁ তো আছোঁ আৰু আমাৰ এক্সাম চলি আছে যিহেতুকে সেইকাৰণে আৰু এয়া আমাৰ ৰুদ্ৰমূৰ্তি মাৰ কালি তো কৈ দিয়া তোমালোকৰ কিবা ক'বলগীয়া আছে এক্সামৰ কথা কোৱা আপোনাৰ এক্সামৰ কথা কওক কেলা মোৰ ইউটিউব চেনেলত যাব অ'কে নৰ্মেল কথা চিল মেন চিল এই ছোৱালী চিংগল হৈ আছে কাৰোবাক লাগিলে ক'ব ইফালে আছে বাৰু চ' আমি এতিয়া কিবা এটা অৰ্ডাৰ দিম আমাৰ খাবলৈ মন গৈ আছে কি অৰ্ডাৰ দিওঁ কি খাবি চাওঁ চ' গাইজ কি দিওঁ খাবি হা তই আমি কি দিওঁ অৰ্ডাৰ বিৰিয়ানী খাম ন বিৰিয়ানী আমি এতিয়া কি তাকে ভাবি আছো কি দিওঁ কি খাওঁ হায়দৰাবাদী মুৰাদীবাদী কিং বিৰিয়ানী পিঠাকে দিওঁ নেকি পিঠা নাখাওঁ ন এনেকৈ কেনে নধৰে ভ্লগৰ সদায় এনেকৈ বেগাকে নধৰে বুজিছ আৰু চিল মেন অ'কে ফ্ৰেণ্ড মই এতিয়া অৰ্ডাৰ দিলোঁ আমি তাৰপিছত লগ পাই আছোঁ অ'কে আৰু আজি মই এইটো ফাৰ্ষ্ট ব্লগ হয় তো নাজানো কেনেকুৱা কি হয় আই হোপ চাগে ভালেই হ'ব লাগে আপোনালোকে মৰম ছাপোৰ্ট সেইবোৰ দি যাব আশা কৰোঁ আৰু কি আৰু হোষ্টেলটো এনেকৈ থাকিব লাগিব ব্লগটো এনেকুৱাই আহিব তো ভাবিলোঁ আৰু এনেকৈ বনাই দিওঁ আৰু ন তো চাই থাকক আৰু কি হয় কি নহয় সেই বান্দৰীহঁত এয়া সুন্দৰী চ' গাইজ আহি গ'ল আমাৰ এয়া এইটো ছুইগিৰ পৰা অৰ্ডাৰ কৰিলোঁ চিকেন মাটকা দাম বিৰিয়ানী এণ্ড এইটো ম'ম'জ এইটো জমেট'ৰ পৰা অৰ্ডাৰ কৰিলোঁ এণ্ড দেন এয়া খাবলৈ বহি আছে পাগল দুজনী আৰু এতিয়া খাম কি ভিডিঅ' কৰি থাকো তো এতিয়া খাই লওঁ বিৰিয়ানীটো খাই কেনেকুৱা পালি কিবা এটা কওঁ এই ম'ম'কেইটা বহুত টেষ্টি হয় ম'ম'কেইটা বহুত টেষ্টি লাগিছে ন খাই ম'ম'কেইটা তই ক মানে বিৰিয়ানীটো ভাল লাগিছে নে ম'ম' ভাল লাগিছে তোৰ মোৰো মাক কৈছোঁ বিৰিয়ানী ইমান ভাল নালাগে কিন্তু ম'ম'টো বেষ্ট তো খাই লওঁ এতিয়া আৰু চুপটো চাওঁ এইটো চুপটো বহুত টেষ্ট হৈছে চাই দে এইফালে ধুনীয়াকৈ চাই দে কোনোবাই খাই বৈ হোৱাৰ পিছত ফটো উঠেনে বাৰু চাই দে হাঁহি দে মাৰিলোঁ কেণ্ডিড মাৰিছোঁ হা আৰু চা অঁ আগৈ থাক ক্লিক অঁ আৰু এটা মোচন দে আৰু এটা দে চ' গাইজ এতিয়া মূৰ ধুই আহিলোঁ মূৰটো অলপমান তেল হৈ আছিলে অইলি তো মূৰ ধুই আহিলোঁ তাৰপিছত চ' সেই গাইজ এতিয়া মূৰ চুৰ ধুই আহিলোঁ পঢ়িম ভাবিছিলোঁ কিন্তু ভাবিলোঁ চুলিখিনি অইলি হৈ আছিলে সেইকাৰণে ধুই ল'লোঁ তো এতিয়া আৰু পঢ়িম তাৰপিছত এই দুজনীলৈ চাই সিহঁতি অকল মোবাইল মেন তহঁতৰ একো নাই হোৱা কাইলৈ তহঁতৰ কেমেষ্ট্ৰি এক্সাম নাই যা পঢ়িবি যা তোৰ কি ইনষ্টা দেখিছে নহয় এয়া ইনষ্টা আৰু এয়া শুইছে
চোকা মানুহ এঘণ্টা পঢ়িলে সিহঁতৰ মনত থাকে কিন্তু মোৰ নিচিনা গাধীহে আৰু অ'কে একো নাই দেন মই তেতিয়াহ'লে অলপ পঢ়ি লওঁ পঢ়ি হোৱাৰ পিছত লগ পাইছোঁ আৰু পঢ়িম বুলি ভাবিছিলোঁ পঢ়ি কিনে মূৰটো ধুই আহিলোঁগৈ ন তো যিয়ে নহওক মানে অলপ পঢ়ি মেলি লওঁ আৰু মই ভিডিঅ' বনাবলৈ মন যায় হা বাট কি কৰিম অকল ৰুমটোৰ ভিতৰতেনো কিনো কৰি থাকিম ন তো সেয়াই আৰু সেইকাৰণে বনাব মন নাযায় তো আজি ভাবিলোঁ বনাই দিওঁ আৰু এটা ভ্লগ সৰু সুৰা হোষ্টেল লাইফৰ ভ্লগ তো গাইজ আমি শুই আছিলোঁ এয়া শুই উঠিছোঁ আৰু এয়া আমি শুই উঠিছোঁ মই ভ্লগটো এণ্ড কৰিম ভাবিছিলোঁ কিন্তু নাই আকৌ বনাব লাগিব চ' গাইজ আজি আমাৰ মানে পঢ়া শুনা একো হোৱাও নাই আজি আমি অকল অৰ্ডাৰ দি খাই আছোঁ কি যে হ'ব কাইলৈ ইফালে কেমেষ্ট্ৰি আছে বুজিছেনে অনুভৱ আজি অকল খোৱা হৈছে আৰু তাৰ বাহিৰে আমাৰ একো নাই মই মানে আড্ডা পিটিছোঁ খাইছোঁ বাছ ইমানেই চ' গাইজ আমাৰ বহুত ধুমুহা বতাহ দিছে এয়া আমি গাঁঠি মাৰি আছোঁ যাতে আমাৰ বতাহে আমাক উৰুৱাই নিনিয়ে হয়নে মাৰ পাৰিছানে আৰু আজি আমাৰ চাহ আমি খাই আছোঁ আমাৰ বোলে কি কথা কওঁ মই নিজে নাজানো এয়া গাখীৰ চাহ দেখিছে টেষ্টি টেষ্টি আৰু এই ঘুগুনি দিছিল মই ভিডিঅ' কৰিব পাহৰি থাকিলোঁ এইটো ঘুগুনি মজা টেষ্টি মাৰ কোনখন সেইখন যা মাৰা হৈছে নাই মোলৈ এডাল কাটিলি নাই গাঠি দে চ' গাইজ এতিয়া আমাৰ ষ্টাডি টাইম আমি এতিয়া পঢ়িম সকলোৱে তাৰপিছত ভাত চাত খাই মেলি শুই থাকিম আৰু আজিৰ ভ্লগটো ইমানতে সামৰিছোঁ বাই বাই গুড নাইট অল বাই বাই